गसाइगावआव आरोबाव गंनै बोलेरो पिकआप गारि भर्टिक ब्रयलार दाउ फबदों। जेसिबिजों हाखर जावनानै 3400निबो बारा गोथां ब्रयलार दाउफोरखौ फबो। माखासे सम ब्रयलार दाउ गारि लांनायखौ जिरायथ'नाय बादि नुदोंब्लाबो नाथाय दिनै हमनो मोनबावो सिखाव लामाजों लांनाय ब्रयलार दाउ गारिखौ। थांनाय मोनायाव गसाइगाव साबखाथा पुलिसनि संदाननायाव हमनो हायो गंसे ब्रयलार भर्टिक दाउ गारि। लोगोसे सेरफांगुरि पुलिसनि सिग्रोमनायाव हमनो हायो गंसे ब्रयलार दाउ गारि। आसाम सोरखारनि SOP बायदियै पुलिस CRPफोरनि नोजोर होनायजों दिनै गसाइगाव सोहोरनि 5 किल'मिटारसो जानथायाव थानाय हाराफुथायाव गंनैबो गारिनि गासै 3400 गोथां ब्रयलार दाउफोरखौ फबनाय जायो। हमजानाय गंनै बोलेरो पिकआप दाउ गारिनि नम्बरखौ AS01HC 9076, AS18AC 3001 होननानै मिथिनो मोननाय जादों। সাবকাটা আৰক্ষী চকী এখন আৰু চেৰফাংগুৰি আৰক্ষী চকী এখন গাড়ী ব্ৰইলাৰ ভৰ্তি গাড়ী হস্তগত কৰিছে। গাড়ীখন বেংগলৰ পৰা আহিছিলে। প্ৰথমখন গাড়ীত যিখন গাড়ী সাবকাটা আৰক্ষী থানায় ধৰিছে তাত আছিলে 546 পিচ, আনুমানিক ৱেট 1900 কেজি। আৰু যিখন চেৰফাংগুৰি থানায় ধৰিছে তাতে আছিলে 550 পিচ, আনুমানিক 1700 কেজি। মাজতে বন্ধ হৈছিল, আজি আৰু হঠাৎ আহি গ'ল বেংগলৰ পৰা। এইটো আমাৰ পহৰাৰ আৰক্ষী চকীয়ে মানে এইখিনি হস্তগত কৰিছে। এইটো ভিতৰৰ ৰাস্তাৰে আহিছিলে। বন্ধ হৈছে, এতিয়াতো বন্ধ হৈছে। আজিতো কেনেকৈ এই দুখন গাড়ী আহিলে গম নাপালোঁ, কিন্তু এতিয়া আৰু বেংগলতো তাহাঁতে মাল বিক্ৰী কৰা বন্ধ কৰি দিছে প্ৰায়। এইটো মই নাজানো। কিমান টাকা মাল হ'ব দোকানত? ইয়াত কমেও 2 লাখমান টকা মাল হ'ব। আৰু কি কৰিছে মালখিনি? আজি আমি কালিং কৰিলোঁ। অসম চৰকাৰে যিখন SOP দিছিলে সেই SOP মতে আমি আজি 2খন গাড়ীৰ ব্ৰইলাৰখিনি গাঁতখিনি পুতি থলোঁ।